क्या मतलब बताओ जी। हैप्पी बर्थडे टू। हेलो एभ्रिवान, আজি 11 অক্টোবৰ হয় আৰু আজি মোৰ মাইনাজনীৰ জন্মদিন। সেয়েহে মই ৰাতি 12 বজালৈ তাইক উইশ কৰিবলৈ ৰৈ আছিলোঁ আৰু সেইখিনি সময়ত তাই গভীৰ টোপনিত আৰু শুই আছে আৰু দেখিছে মানে কিমান মানে আৰামত তাই শুই আছে আৰু সেয়ে মই তাইক 12 বজালৈ ৰৈ থাকিলোঁ উইশ কৰিবলৈ। তাই যিহেতু প্ৰথম 1 বছৰ হৈছে আৰু সেইকাৰণে ময়ে অকলে কোনে থাকিব আৰু ময়ে অকলে তাইৰ কাৰণে ৰৈ আছোঁ উইশ কৰোঁ প্ৰথম বছৰটোৰ। আৰু ধুনীয়াকৈ চুমা এটা খাই তাইক উইশ কৰিলোঁ। বাৰ্থডে বাৰ্থডে হ্যাপি বাৰ্থডে টু ইউ। কি দিছে মা? বাকি দিছে তোমাক, বাকি দিছে মোৰ মাকে তো কি দিছে চা চা চা। এক বছর হলে বাপরে নাহে একোটো নাহে অ' মা চোৱা। আৰু এতিয়া তাইক গা পা ধুই মেলি দিলোঁ আৰু অকণমান সময় তলত মানে চুচৰিছে, নামি নামি যায় কোচত ল'লেও অলপ সময় চুচৰি আছে আৰু অকণমান তাইক ভিডিঅ' কৰি থৈ দিলোঁ। পিছত তাই যাতে ডাঙৰ হ'লে চাব পাৰিব তাই মই কেনেকৈ ৰাখিব পাৰিছোঁনে নাজানো, কিমান দূৰ মানে ভালকৈ ৰাখিব পাৰোঁ তাইক, তথাপি চেষ্টা কৰিম তাইক ভাল মানুহ কৰাৰ কাৰণে। আৰু খেলি খেলি দেখিছে এতিয়া তাই শুই গৈছে আৰু টোপনি গ'ল যিহেতু অলপ সময় তাইক এইখিনিও মই অকণমান ভিডিঅ' কৰি থৈ দিলোঁ। আৰু এতিয়া সাৰ পালে, সাৰ পাই এবাৰ ককাকৰ লগত মানে মোৰ দেউতা হয় ককাকৰ লগত অকণমান সময় খেলিছে আৰু দেউতাও যিহেতু অকণমান অসুখীয়া হয় আৰু দেউতাৰ লগত অলপমান মানে তাইক ভিডিঅ' কৰি ৰাখি থৈ দিলোঁ। এইবিলাক স্মৃতি হৈ থাকিব পিছলৈকে। আৰু এনেও খেলনা বস্তু দিলে সেইবিলাক সিহঁতে নলয়, তেতিয়া মানে কাঁহী বাতি এইবিলাকেই মানে বেছিকৈ বিচাৰে। যিমানে খেলনা বস্তু থাকক সেইবিলাক মানে ল'ব নিবিচাৰে আৰু ইমান ধুনীয়াকৈ খেলি আছে অলপ সময় ককাকৰ লগত। এইখিনিও ৰাখি থলোঁ, তাই পিছত চাব পাৰিব এইবিলাক। हैप्पी बर्थडे टू यू जी। केक शेक है तो फिर बुलाओ जी। ऐसे ही तुम बुढ़े होते रहोगे, हमको उससे क्या मतलब बताओ जी। हैप्पी बर्थडे टू यू। हाँ जी, तो इस पे इतने खुश क्यों हो ऐ भाई? तुम तो बरसों पहले ही निकल चुके हो, तो बर्थडे वाला नाटक ये क्यों है भाई? कैंडल शैंडल फूंक से बुझा के, बेसुरों की भीड़ फालतू में लगवा के, बर्थडे वाला सॉन्ग जोर जोर से गवाते हो, हमसे ताली शाली का हजामत करवाते हो। ये सब नौटंकी फिर भी चलो झेल लें, केक शेक को स्टार्टर्स भर भर के आए प्लेट में, घर जाके फिर से डिनर न मंगवाना हो, चूहे ना दौड़े पेट में रात के 1:45। हैप्पी बर्थडे टू यू जी। सोच समझ के इनवाइट भिजवाओ जी, अगर पेट पूजा का फुल इंतजाम है तो ही न्योता कंसीडर करेंगे जी। हैप्पी बर्थडे टू यू कह दिया है जी, तुम और भी बुढ़े हो गए ओ तेरी। दिल छोटा ना करो, उम्र का है क्या, बाल झड़ेंगे दांत गिरेंगे वैसे ही।